হাই ফ্ৰেণ্ডছ, মই আজি আপোনালোকক এটা বিশেষ যাদু দেখুৱাব বিচাৰিছোঁ। আৰু বিশেষ যাদুটো হ'ল এটা ফায়াৰ বক্স। আৰু এই ফায়াৰ বক্সটোৰ পৰা মই প্ৰথমে এটা মেচৰ কাঠি ওলাই লৈছোঁ। আপোনালোকে নিশ্চয় দেখিছে। আপোনালোকে জানে যে ইয়াত জুই উৎপন্ন কৰিব লগা হ'লে এই ফায়াৰ বক্স আৰু কাঠিটোৰ সহায়তহে উঠে, নিশ্চয় জানে আপোনালোকে। কিন্তু মই আজি আপোনালোকক এটা বিশেষ সুবিধা দেখুৱাব বিচাৰিছোঁ যে মানুহৰ বডিটো জুই উৎপন্ন কৰিব পাৰি। চাই ল'ব। মই এই ফায়াৰ বক্সটো ইয়াত ৰাখিছোঁ আৰু মোৰ হাত সম্পূৰ্ণৰূপে খালী। আপোনালোকক মই ফাৰ্ষ্ট টাইম দেখুৱাই লৈছোঁ। এখন দেখিছে আপোনালোক সম্পূৰ্ণৰূপে খালী আছে, সম্পূৰ্ণৰূপে খালী। কিন্তু মই মেজিকৰ থ্ৰু দি আজি আপোনালোকক মই দেখুৱাব বিচাৰিছোঁ জুই কেনেকৈ উৎপন্ন কৰিব পাৰি মানুহৰ বডিত। চাই ল'ব। হাই, যদি ভাল লাগে কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। থেংক ইউ।